আজি ডিব্ৰুগড় জিলা কৰ্মী সমাজৰ শপতনামা অনুষ্ঠান তথা বিদায়ী সভাৰ সভাপতি সম্পাদক আৰু আমাৰ ৰাজ্যিক সমিতিৰ সভাপতি আৰু সম্পাদকৰ যুটীয়া স্বাক্ষৰত আজি আমাৰ সকলোৰে শ্ৰদ্ধাৰ সন্মানীয় শ্ৰীযুত জীৱন কৰ্মীদেৱক আমাৰ মাজলৈ ৰাজ্যিক সমিতিয়ে তেখেতক আমাৰ ইয়ালৈ পঠিয়াইছে। গতিকে শপতনামা অনুষ্ঠানটো তেখেতে হাত ধৰিব। সন্মানীয় সদস্যসকল, আজি খুব পবিত্ৰ দিন। আমি আজি এই বহুমুখী ভৱনত আজি আমি কৰ্মী জাতিৰ কাৰণে আজি শপত ল'ম। এই জাতিটোক আমি কেনেকা অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, শৈক্ষিক জগত আমি কেনেকা আগুৱাই লৈ যাম, সেয়া আজি আমি বুকুত হাত ধৰি আমি শপত ল'ম। আৰু কৰ্মী জাতিত এই অসমৰ ভিতৰত ডিব্ৰুগড় জিলা যাতে সুনাম কঢ়িয়াই আনক তাকে মই বিশেষভাৱে অনুৰোধ জনাইছো। মই শ্ৰী অসম কৰ্মী সমাজ ডিব্ৰুগড় মহিলা সমিতি শপতনামা শ্ৰীমতী অসম কৰ্মী সমাজৰ কাৰ্যনিৰ্বাহক ডিব্ৰুগড় জিলা মহিলা সমিতি হিচাপে নিৰ্বাচিত হৈছোঁ। মই ঈশ্বৰৰ নামত শপত গ্ৰহণ কৰোঁ যে মই অসম কৰ্মী মহিলা সমাজৰ সংবিধানৰ মৰ্যাদা, পবিত্ৰতা আৰু গোপনীয়তা অটুট ৰাখিম। মই শ্ৰী শপত গ্ৰহণ কৰোঁ যে মই ডিব্ৰুগড় জিলা কৰ্মী যুৱ ছাত্ৰ পৰিষদৰ পদত অধিষ্ঠিত থাকি সংবিধানৰ পবিত্ৰতা আৰু মৰ্যাদা অক্ষুণ্ণ ৰাখিম। এই সংবিধানৰ লক্ষ্য অসম কৰ্মী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ, অসম কৰ্মী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ, অসম কৰ্মী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ। সন্মানীয় আজিৰ সভাৰ সভাপতি ডাঙৰীয়া, মঞ্চত উপবিষ্ট ডিব্ৰুগড় জিলা সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল, জিলা মহিলা সমিতিৰ বিষয়ববীয়াসকল, যুৱ সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল, উপস্থিত বিভিন্ন গাঁও সভাৰ পৰা অহা আমাৰ শ্ৰদ্ধাৰ বিষয়ববীয়াসকল, আজি ডিব্ৰুগড় জিলা কৰ্মী সমাজৰ নৱগঠিত কমিটিখনে শপত গ্ৰহণ কৰিলে। ইতিমধ্যে শপত গ্ৰহণ হৈ গ'ল। যুৱ সমিতি আৰু মহিলা সমিতি, এই তিনিওটা সমিতিয়ে শপত গ্ৰহণ পাঠ কৰি তেখেতসকলে শপত গ্ৰহণ কৰিলে। আৰু পৰৱৰ্তী সময়ত আজিৰ পৰা তেওঁলোকৰ দায়িত্বটো বাঢ়িলে, সমাজখনক শৃংখলাবদ্ধভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে।